নমস্কাৰ। আবৃত্তি কৰিবলগীয়া কবিতাৰ শিৰোনাম বৰষুণ। ৰচনা আৰু আবৃত্তি সুচিত্ৰা বৰা। বৰষুণ কি যে মিঠা অনুভূতি, বৰষুণেই সোঁৱৰাই দিয়ে ল'ৰালি কালৰ বহু স্মৃতি। কলীয়া গাঁৱৰৰ উৰণি ফালি নামি অহা বৰষুণ জাকত তিতি বুৰি একাকাৰ হোৱা অবুজ শিহৰণ পাৰ হৈ যায় বুকুৱেদি। বৰষুণ জাকে লৈ আহে কৃষকৰ আশাৰ বতৰা আৰু সেউজী সপোনবোৰ। বৰষুণে কাক শুনেৰে যন্ত্ৰণা বৰষুণ জাক আহিলে বহুতে ৰচে নিজৰ সপোন। বৰষুণ জাকে কঢ়িয়াই আনে ধৰাৰ বুকুলৈ সৃষ্টিশীলতাৰ নৱপাত। সৃষ্টিৰ উমাল পৰশত প্ৰাণ পাই উঠে প্ৰকৃতি।